বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি এইটো আমি প্ৰথম ব্লগিং ভিডিঅ' আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বেয়া লাগে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু খুব ভালকৈ কৰিবলৈ চেষ্টা কৰিম যিহেতু এইটো আমাৰ প্ৰথম ভিডিঅ' চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ বাইদেউ মেকআপত ব্যস্ত কাজল লগাই আছে কাজল লগাই হোৱাই নাই এতিয়ালৈকে হ'ল বলা ৰেডি এয়া মোৰ ওলাই হৈ গ'ল এতিয়া খালি যাব লাগে আৰু আমাৰ বাইদেউ ওলাই হোৱাই নাই হ'লে ওলাই কৰি ৰেডি আমি যাওঁ সকলো ওলোৱা হৈ গ'ল তুমি চব ওলালে হেল্ল' বন্ধুসকল আজি আমি ক'ত যাম জানেনে আজি আমি যাম বেংগলোৰৰ সকলোতকৈ ডাঙৰ লেক মানে পুখুৰী আৰু সকলোতকৈ ডাঙৰ পুখুৰী 115 হেক্টৰ মাটি আছে আৰু বহুত বহল মানে আৰু মাজতে চাৰিওফালে পানী মাজতে এটা দ্বীপৰ নিচিনা আছে সৰুকৈ তাতে অলপ গছ গছনি আছে তাতে বহুত চৰাই থাকে বিভিন্ন ধৰণৰ ইয়াত চৰাই দেখিবলৈ পোৱা যায় বিশেষকৈ বগলী বহুত আছে আৰু বৰটোকোলা চৰাই আছে ৰ'ব বাইকখন উলিয়াই লওঁ ৰ'ব মেপত চাই লওঁ মাদিৱালা লেক মাৰি দিলোঁ কিমান কিলোমিটাৰ 5.8 কিলোমিটাৰ প্ৰায় 14 মিনিট লাগিব ইয়াৰ পৰা বেছি দূৰ নহয় এয়া আমি Hsr লেআউটৰ 27 মেইন ৰ'ব তেল অকণ ভৰাই লওঁ তেলৰ যিহে দাম কি ভৰাব 100 টকামানৰ ভৰাই লওঁ আৰু এতিয়া আমি আছোঁ এয়া Hsr লেআউটৰ ফাৰ্ষ্ট ছেক্টৰ 27 মেইন ৰোড এই গাড়ী সাইড এয়া আৰু অলপমান আৰু 500 মিটাৰ গ'লে আমি চিল্ক বোৰ্ড জংচন পাম বেংগলোৰৰ ভিতৰত মানে একদম নাম কৰা ট্ৰাফিক জাম মানে ইয়াত 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰলৈকে ট্ৰাফিক জাম হোৱাৰ ৰেকৰ্ড আছে সেই এতিয়া বৰ্তমান লকডাউনৰ কাৰণে বা মানুহবিলাক বেছি আজি ওলাই অহা নাই দেওবাৰ কাৰণে আজি ইমান এটা ট্ৰাফিক নাই তথাপিও অলপ পাম চাগে এয়া দেখিছে ট্ৰেফিক জাম প্ৰায় 100-150 মিটাৰমান হ'ব দীঘল ট্ৰেফিক জাম এতিয়া বেছি সময় নাৰাখে বাৰু 5 মিনিটৰ পিছতে ছিগনেল গ্ৰীণ হৈ যাব আমি আহি পাই গ'লোহি চিল্ক বোৰ্ড জংচন আৰু ইয়াৰ পৰা যদি আমি বাওঁফালে যাওঁ তেনেহ'লে আমি পাম ইলেক্ট্ৰনিচিটি যদি সোঁফালে যাওঁ তেনেহ'লে আমি MG ৰোড যাব পাৰিম লালবাগ যাব পাৰিম বা কৰবাংলা ফৰম মল ইফালে আৰু মেজেষ্টিক ইফালে যাব পাৰি আৰু পোনে গ'লে আমি পাম বানচিংক্ৰী আৰু আমি সেইফালে যাম আমাৰ আজি আমি য'লৈ যাম সেইখন আছে BTM লেআউটত বানচিংক্ৰী যাবলৈ BTM লেআউট হৈ যাব লাগে এয়া আগত ৰাস্তাৰ কাম চলি আছে ৰাস্তাৰ কাম মানে বেংগলোৰৰ মেট্ৰ'ৰ কাম চলি আছে
আজি এবছৰমানে হ'ল। এতিয়া আমি বাওঁফালে ৰাস্তা ছাৰ্ভিচ ৰোডেদি যাব লাগিব। ব'লক লাহে লাহে গৈ থাকোঁ আৰু। আৰু সেইখন দেখিছে আমাৰ বাওঁফালে, সেইখন হ'ল BTM লেক ওৰফে মাদিৱালা লেক। আৰু আমি গেটটো পাম আৰু অলপ আগলৈ গৈ পেলাই আমি লেফ্ট ছাইডে গেটটো পাম। হেল্ল' বন্ধুসকল, এয়া আমি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। আৰু এয়া চাওক আপোনালোকে, ইমান ধুনীয়া এটা পৰিৱেশ, নীলা আকাশ, নীলা পানীখিনি নীলা নহয় বাৰু, তথাপিও অলপ অলপ নীলা। আৰু পানীৰ সিপাৰে সৌ চাওক এটা মানে ৰেচিডেঞ্চিয়েল এৰিয়া হয়। আৰু পানীৰ মাজতে এয়া এটা দ্বীপ। আৰু এয়া চাওক, কোনোবাই ঘাঁহ কাটি আনি থৈ দিছে গৰুক খুৱাবলৈ। আহোঁতে গেটটো দেখুৱাবলৈ নহ'ল, এইফালৰ পৰাই গেটেদি সোমাই আহিব পাৰে, এইফালেদি এনেকৈ সোমাই আহে। ৰাস্তা বহুত বেয়া হৈ আছে, এই বৰষুণ পৰাৰ কাৰণে মানে অলপ দিন লকডাউনত বন্ধ আছিলে যে, সেইকাৰণে গোটেই মেইনটেইন ভালকৈ কৰা নাই। আৰু এনেই আগতে লকডাউনৰ আগতে আহিছিলোঁ, বহুত ধুনীয়া আছিলে জেগাটো। তেতিয়া ব'টিং শ্বটিং আৰম্ভ চলি আছিলে, এতিয়া ব'টিং বন্ধ। তেতিয়া আমি ভৰিৰে পেডেল মাৰি মাৰি সেই পানীৰ মাজত গৈ পেলাই আমি, এই মাইনাজনী ফটো উঠিছে চাওক বহি পেলাই। এইযোৰ কঁঠাল গছ। মাইনাজনী ফটো উঠাৰ পোজ দিছে। এয়া বহি সুখ দুখৰ কথা পাতিছে। নাওখন চাওক কেনেকৈ থৈ দিছে। যেতিয়া সকলোবোৰ খুলিব তেতিয়া আকৌ এখন নাও ষ্টাৰ্ট কৰি পেলাই। কৰ্ণাটকা ফৰেষ্ট ডিপাৰ্টমেণ্ট মাদিৱালা লেক ব'টিং চেণ্টাৰ এতিয়া বন্ধ হৈ আছে। এজনৰ 50 টকাকৈ লয় আধা ঘণ্টাৰ কাৰণে পেডেল বোট। এতিয়া সেইবিলাক নাওবিলাক দেখিছে কেনেকৈ থৈ দিছে, এইবিলাক নাও। কেনেকুৱা লাগিলে আহি তোমাৰ ইয়ালৈ? এয়া যাব হ'ল আৰু আমাৰ এই মানুহবিলাকো যাবলৈ ওলাইছে। এইটো টিকেট কাউণ্টাৰ, এইফালে এনেকৈ এইটো এক্সিট গেট।
হেলমেট এটা ল'বলৈ ওলাইছোঁ মোৰ কাৰণে, কাৰণ ইয়াত মানে দুইটাই বাইকত বহা দুইটাই মানে হেলমেট পিন্ধিব লাগে। বহুত ৰ'দ, মই চকুৱে মেলিব পৰা নাই। সেইখন হেলমেটৰ দোকান ভাবিছোঁ মোকে দেখুৱা নে বেগ বেগ কিমান কৰা আকৌ ক'লে গৈ আছে বেগ কিমান কৰিলা অঁ